গাটো আজি ইমান ভাল নহয় মোৰ ভৰিও বিষাই আছে পুৰা জ্বৰ উঠা নিচিনা গাটো ঠাণ্ডা লাগি আছে বিষ হৈ আছে ভৰি এটা বহুত বিষ ৰাতিপুৱাৰ পৰা পাম শ্বুজোৰ পিন্ধিলে ভাল লাগে পাম শ্বুজোৰ পিন্ধিলে আকৌ বিষটো হয় খোজকাঢ়িব পৰা নাই গেৰাটো পেলাব পৰা নাই মানে আৰু বিছনাত উঠি লওঁহিহে আকৌ নামিবলগীয়া হয় বিছনাত উঠি লওঁহিহে আকৌ নামিবলগীয়া হয় এইটো আহে ভাত খাবলৈ সিটো আহে ভাত খাবলৈ একেবাৰে নাহে যেন তেনে ভাতকেইটা বনাইছোঁ ভিনিয়েক আৰু খুৰখালেকক ৰাতিপুৱা খুৱাই পেলাই পঠিয়াইছোঁ তাৰপিছত মই থাকিলোৱেই আকৌ মোৰ ভাগৰ এনে বৰা চৰা কিবা এনেকৈ পেলাই বনাই খালোঁ আকৌ দেউতা থাকিলেই আকৌ এইফালে পোৱালীকেইটা এতিয়া অকণমান পিছতে ক'ব এতিয়া ভাত দে কম্বলৰ তলত যদি সোমাই লওঁহি বা গাটো বেয়া লাগে ঠাণ্ডা দিনততো এনেও উঠি যাবলৈ মন নাযায় আৰু ইমান এইবিলাক একদম কুট কাট এই যে গৰম হৈ আছে গা তথাপি চানা মোৰ ডিউটি মানে শেষ নহয় মানে চব কথা মানে গাটো যেতিয়া বিষ হয় আৰু ভৰিটো পেলাব পৰা নাই তেতিয়া মানে বেছি অশান্তি লাগে তথাপিও নিজৰ ডিউটি পূৰাবই লাগিব বনাইছিলোঁ ভিডিঅ' এটা মই কি বনাইছিলোঁ আজি তাকে দেখুৱাবলৈ কিন্তু ডিলিট কৰি দিলোঁ গা চাও ভাল নহয় কি নহ'লে আৰু সেইকাৰণে ডিলিট কৰি দিছোঁ একদম বিষ কি জানো হৈছে এতিয়াও ক'ব নোৱাৰোঁ এটাত হৈছিলে ভৰিটো গেৰুৱাটো বিষ খুব এটাত হৈছিলে তাৰপিছত এটাটো ভাল হ'ল এতিয়া আকৌ শুং ভৰিটোত লাগিছে কিবা হৈছে এতিয়া মই আকৌ ডক্টৰ তাত যাবলৈ মোৰ ভয় লাগে বেজি চেজি ল'বলৈ স্লাইন বেজি ঔষধ এইবিলাক খাবলৈ পোৱালি এনেকুৱা দিগদাৰি দি আছে এয়া কুচকুচাই আছে মানে সিহঁতে বুজিয়ে নাপায় অকণমানো মোৰ গা বেয়া হ'লেও নিজৰ মানুহজনেই বুজি নাপায় আৰু সিহঁতে ক'ৰ পৰা বুজি পাব